May I coming, sir? Yes, coming. Please sit down. আচ্ছা প্ৰথমতে তোমাৰ নিজৰ চিনাকিটো দিয়াচোন হয় স্যার মোৰ নাম শিউ ঠাও খাও স্যার মই আহোম বংশৰ পৰা আহিছো মোৰ দেউতাৰ নাম শিউ নাও খাও স্যার আৰু মোৰ মাৰ নাম শিউ নাচিউ থা মোৰ ককাৰ নাম শিউ মুমু ঠাও মোৰ গাঁৱৰ নাম চিতেউ শিউ শিউ হাই হাই হ'ব মই আহোম বুৰঞ্জীখন সোধা নাই নহয় ৰাম ৰাম কি চিউঠু মিউঠু গাই আছা হে বা তই বোলে আহোম বংশৰ পৰা আহিছ আচ্ছা কচোন বাৰু চুকাবাই অসমলৈ আহি কি চলি বিয়া পাতিছিলে স্যার অসমীয়া ছোৱালী বিয়া পাতিছিলে বাহ তুমি দেখোন বহুত ইন্টেলিজেন্ট আচ্ছা তুমি আৰু এটা কোৱেশ্চন কোৱাচোন ৰাৱণৰ এজনী মাইকী থকা সত্ত্বেও সীতাক কি কাৰণত হৰণ কৰিছিল স্যার ৰাৱণৰ বিয়া পতা চখ আছিল আকৌ আৰু স্যার জানেনে আপুনি ৰাৱণ যুগ বিয়োগ পুৰণ এইবিলাক একো নাজানে নিছিল অকল হৰণ জানে সেইটো কাৰণে অকল হৰণ কৰি থাকে স্যার আয়ু আৰু তুমি বহুত হেভি আছা যোৱা এতিয়া তুমি যোৱা দেই স্যার নেক্সট স্যার মোৰ কাৰণে Yes, come in. Sit down. থ্যাংক ইউ Bye. তুমি তোমাৰ নিজৰ ওপৰত ইন্ট্ৰডাকচন দিয়াচোন হয় মোৰ নাম মোহাম্মদ বিন বখতিয়াৰ আবু খিলজি মোৰ পিতৃৰ নাম মোহাম্মদ বিন সৈয়দ আবু সুলেইমান মোৰ মাৰ নাম সুলতানা ৰেজিয়া আবু বেগম মোৰ ককাৰ নাম হ'ব মই বুজি পালোঁ তই মোগল বংশৰ দৰ নহয়নে বাৰু তই মোক ভাৰত বুৰঞ্জী পঢ়াব গৈ আছ মই বুজি পাইছোঁ নহয় মোগলে কিয় ভাৰতত ইংৰাজৰ দৰে দীৰ্ঘদিন শাসন কৰিব নোৱাৰিলে কোৱাচোন বাৰু ছাৰ মোগল ৰজাসকলৰ স্বভাৱ চৰিত্ৰ ইমান ভাল নাছিল আৰু তেখেতৰ অহংকাৰ বহুত আছিল সেয়েহে এতে ইংৰাজৰ দৰে ইমান বেছি দিন থাকিব নোৱাৰিলে আচ্ছা ভালে হৈছে আৰু অলপ ক্ষীণ হ'লে আৰু ভালকৈ পাৰিবা চেষ্টা চলাইবা কথা এটা কোৱাচোন চাহজাহানে তাজমহল কিয় বনাইছে ছাৰ তেওঁৰ নিজৰ পত্নীৰ ওপৰত দুৰ্বলতা আছে এয়ে বনাই দিছিল চাগে ছাৰ মই মানে বিশেষকৈ কাৰোবাৰ পাৰ্চনেল জীৱনত ইণ্টাৰফেয়াৰ হ'ব নিবিচাৰোঁ তই দেখোন বহুত টেলেণ্ট আছ তোৰ মাথাটো যদি কেনেবাকৈ চাইনাই পালেহেঁতেন সূৰ্য কি কৃত্ৰিম পৃথিৱী বনাই দিলে ঠিক আছে এতিয়া তুমি যাব পাৰা